নমস্কাৰ বন্ধু-বান্ধৱীসকল, এইখন হৈছে ছয়গাঁৱৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰত্বত ব্ৰহ্মপুত্ৰৰ পাৰত মাজৰটোপ নামৰ অঞ্চলত অৱস্থিত এখন ৰেষ্টুৰেণ্ট। এই ৰেষ্টুৰেণ্টখনৰ দৃশ্যটো আপোনালোকক দেখুৱাই লৈছোঁ। এই ব্ৰহ্মপুত্ৰ এইটো ব্ৰহ্মপুত্ৰ আৰু ব্ৰহ্মপুত্ৰৰ ঠিক গাতে লাগি আছে এইখন ৰেষ্টুৰেণ্ট। এই ৰেষ্টুৰেণ্টখনৰ নাম হৈছে লুইত ৰেষ্টুৰেণ্ট। এইখনৰ স্বত্বাধিকাৰী হ'ল আব্দুল হাকিম। ইয়াত ধুনীয়াকৈ পৰিপাটিকৈ খুব দূৰদৰ্শিতাৰে তেওঁ এই ৰেষ্টুৰেণ্টখন গঢ়ি তুলিছে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত। ইয়াৰ ৰাতিৰ দৃশ্যটো খুব ভাল লাগিলহেঁতেন। মই অৱশ্যে দিনত গ'লোঁ। এয়া লাইটিঙৰ ব্যৱস্থা আছে সুন্দৰ। এয়া চানখেৰৰে গেটটো বনাইছে। খুব সুপৰিকল্পিতভাৱে ৰেষ্টুৰেণ্টখন সজাই তুলিছে। এয়া খুব হাইজেনিক হয়। লুইত ৰেষ্টুৰেণ্টৰ মালিকজনক মই দেখুৱাই আছোঁ। ইয়াৰ খাদ্য সম্ভাৰবোৰ দেখুৱাই আছোঁ। ইয়াতে এইজন হৈছে স্বত্বাধিকাৰী। ইয়াতে 10জন কৰ্মচাৰীয়ে কাম কৰে আৰু ইয়াত মথাউৰিটোৰ ঠিক গড়তে অৱস্থিত। আৰু মথাউৰিটো আজিকালি চৰকাৰে ৰাস্তা বনাই দিছে, মথাউৰি কাম ৰাস্তা। আৰু তাৰ সুযোগতে গোৱালপাৰাৰ শিমলুতলিৰ পৰা নগৰবেৰা চমৰীয়া আদিৰ পৰাও এই ৰেষ্টুৰেণ্টখনলৈ মানুহ আহে যাতায়াতৰ সুব্যৱস্থা থকাৰ কাৰণে। বিশেষকৈ সন্ধিয়া সময়ত এই ৰেষ্টুৰেণ্টখনত ভিৰ হয় আৰু বিশেষকৈ গৰমৰ দিনত এই ৰেষ্টুৰেণ্টখনত বহুত মানুহৰ আগমন ঘটে। ব্ৰহ্মপুত্ৰটো দেখাই পায়, খুব সুন্দৰ। স্বত্বাধিকাৰী আব্দুল চাহাবে কোৱা মতে তেখেতে ইয়াত এখন লজ বনোৱাৰ কাৰণেও পৰিকল্পনা কৰি আছে। ইয়াত ৰাতি থকাৰো ব্যৱস্থা কৰিব। পৰিৱেশটো চাই ইয়াত এখন ভাল যে ৰেষ্টুৰেণ্ট হ'ব এইটো ধৰিবই পাৰি। খুব সুপৰিকল্পিতভাৱে নদী পৰ্যটনৰ যিটো আদৰ্শ দেখুৱাইছে সেইটো সঁচাকৈয়ে খুব ভাল লগা আৰু আশাৰ বতৰা। আৰু তাৰ সমান্তৰালভাৱে তেখেতে কবিৰ খেতি কৰিছে। এইখিনি তেখেতৰ নিজৰে মাটি। খুব ভাল লাগিল। আৰু এইটো ভিউটো দেখুৱাইছোঁ, মই আকৌ দেখুৱাম বাৰু। এইটো মথাউৰিৰ ওপৰৰ পৰা লোৱা ভিউ। এইখন ৰেষ্টুৰেণ্টখন খুব সুন্দৰ ঠাইত অৱস্থিত আৰু ইয়াত এক অৰ্থনৈতিক বিপ্লৱ গঢ়ি উঠিছে। আমাৰ অসমীয়া মানুহখিনিৰ এনেকুৱা চিন্তাধাৰাই আচলতে আমাক উপকৃত কৰিব।